গুড ইভিনিং। আজি বনাব ওলাইছো মাছৰ পেটু। মাছৰ পেটুখিনি ভালকৈ বাছি লৈ এতিয়া ৰান্ধিম। সেয়া লগত মটৰ আৰু আলু, সৰু সৰু আলুখিনি সৰু সৰুকৈ কাটি ল'ম। তাৰপিছত কেৰাহীতে মিঠাতেল দি মিঠাতেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ, নহৰু, আদা আৰু হালধি, নিমখ আৰু অকণমান মছলা দি এইখিনি অকণমান ভাজিম। ভাজি পেটুখিনি, মাছৰ পেটুখিনি লাহে লাহে লৰাই দিম। প্ৰায় 5 মিনিটমান সময় এনেকুৱাকৈ ভাজাৰ পিছত এতিয়া মটৰখিনি আৰু কাটি থোৱা আলুখিনি দি দিম। আৰু এতিয়া এইখিনি যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে ভাজি থাকিম। লগতে এটা জলকীয়া দি ঢাকনটো মাৰি দিম। আপোনালোকে এনেকৈ মাছৰ পেটু খায়নে? কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। লগতে বনাব ওলাইছোঁ চুজি। একেবাৰে সহজভাৱে কম সময়তে কেনেকৈ আমি চুজি ভাজিব পাৰোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মই ৰিফাইন দিছোঁ। ৰিফাইনখিনি গৰম হোৱাৰ পিছত সোৱাদ অনুসাৰে চেনি দিলোঁ। চেনিখিনি এতিয়া লৰাই থাকিম যেতিয়ালৈকে ৰঙচুৱা নহয়। ৰঙচুৱা হৈ গ'ল এতিয়া মই চুজিখিনি দি দিম। একেবাৰে সহজভাৱে আৰু কম সময়তে বনাব পাৰি। চুজিখিনি ভজাও হৈ যায় আৰু একেবাৰে কম সময়তে হৈ যায়। এতিয়া চুজিখিনি ভাজি থাকিম। এতিয়া অকণমান নিমখ সোৱাদ অনুসাৰে দি দিম। তাৰপিছতে ৰঙচুৱা হৈ গ'ল, চুজিখিনিও ভজা হৈ গ'ল। এতিয়া গাখীৰ দি দিলোঁ। এনেকুৱাকৈ ভাজিলে চুজিখিনি কেৰাহীত লাগি নধৰে, ধুনীয়াকৈ উঠি আহিব। চাবচোন আৰু লগতে এটা তেজপাত দি দিলোঁ। আপোনালোকে এনেকুৱাকৈ কম সময়তে বনাবচোন। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। চাওক কি ধুনীয়াকৈ